নমস্কাৰ বন্ধুসকল, সমূহ অসমবাসী ৰাইজক আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কাক কি বুলি জানো, অৰ্থাৎ অৰুণোদয় দেশ বুলি কোনখন ৰাজ্যক জনা যায় আৰু অসমৰ খাজুৰাহো বুলি কোনখন ঠাইক জনা যায় আৰু অসমৰ চাহ ৰাজধানী বুলি কোনখন ঠাইক জনা যায়। এই সকলোবোৰ তথ্য আজিৰ এই ভিডিঅ'টিৰ যোগেদি আমি আলোচনা কৰিম। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আমি আৰম্ভ কৰোঁ। বন্ধুসকল, অৰুণোদয় দেশ বুলি অৰুণাচল প্ৰদেশক জনা যায়, অসমৰ খাজুৰাহো বুলি মদন কামদেৱ ঠাইখনক জনা যায়, অসমৰ চাহ ৰাজধানী বুলি যোৰহাট ঠাইখনক জনা যায়, অসমৰ তৈলনগৰী বুলি ডিগবৈ ঠাইখনক জনা যায়, অসমৰ নৱদ্বীপ বুলি নলবাৰী ঠাইখনক জনা যায়, অসমৰ পিৰামিড বুলি চৰাইদেউ মৈদামখনক জনা যায়, অসমৰ প্ৰৱেশধাৰা বুলি নৰ্থ ব্ৰক গেট গুৱাহাটী ঠাইখনক জনা যায়, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি যোৰহাট ঠাইখনক জনা যায়, অসমৰ স্কটলেণ্ড বুলি হাফলং ঠাইখনক জনা যায়, উত্তৰ পূব ভাৰতৰ প্ৰৱেশধাৰা বুলি গুৱাহাটী ঠাইখনক জনা যায়, পঞ্চতীৰ্থ বুলি হাজোক জনা যায়, পূবৰ আমাজন বুলি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনক জনা যায়, পূবৰ ছুইজাৰলেণ্ড বুলি নাগালেণ্ড ৰাজ্যখনক জনা যায়, পূবৰ মানচেষ্টাৰ বুলি শুৱালকুছি ঠাইখনক জনা যায়, পূবৰ স্কটলেণ্ড বুলি মেঘালয় ৰাজ্যখনক জনা যায়, ভাৰতৰ ৰত্নালংকাৰ বুলি মণিপুৰ ৰাজ্যখনক জনা যায়, জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি তেজপুৰ ঠাইখনক জনা যায়, ৰঙা নদী আৰু নীলাপাহাৰৰ দেশ বুলি অসম ৰাজ্যখনক জনা যায়, শান্তি আৰু প্ৰগতিৰ দেশ বুলি মিজোৰাম ৰাজ্যখনক জনা যায়, শ্যামলী উপত্যকাৰ দেশ বুলি ত্ৰিপুৰা ৰাজ্যখনক জনা যায়, সপ্ততীৰ্থ বুলি তেজপুৰ ঠাইখনক জনা যায়। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'খন চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।